সকলোৰে ভালেনে? মোৰো ভাল। স্বাগতম জনাইছোঁ মোৰ এটি ৰেচিপিলৈ। আজিৰ ৰেচিপিটো অলপমান হাৰ্ড আছে আৰু বহুত টেষ্টিও আছে। মোৰ ভিডিঅ'টো স্কিপ নকৰিব, এণ্ডলৈ চাব, তেতিয়াহে ভিডিঅ'টো বুজি পাব। আধা আধি চালে আপোনালোকে বুজি নাপাব। ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰি দিব, কমেণ্টত জনাব কেনেকুৱা লাগিছে, আৰু গাইজ ছাবস্ক্ৰাইব নকৰাকৈ নাযাব, আৰু বেল আইকনটো দবাই দিব, আৰু লাইক এটা কৰি দিব। ব'লক কেনেকৈ বনাওঁ মই চাওঁ। মানে বনাই কি আছে সেইটোতো কৈ দিওঁ। মই আজি চিকেন বিৰিয়ানী শুনি কেনেতো ভাল লাগিছে চাগৈ, মুখত পানী আহি গৈছে। ব'লক চাওঁ কেনেকৈ বনাওঁ, আৰু প্লিজ কমেণ্টত জনাব কেনেকুৱা লাগিছে। বেয়া লাগিলেও জনাব দেই, মই জানিমতো যে কেনেকুৱা লাগে। বেয়া লাগিলেও গম পাম, ভাল লাগিলেও গম পাম, আপোনালোকে ক'ব। ব'লক চাওঁ। কেৰাহী বহাই দিছোঁ। আজি মানে গেছত নবনাওঁ, আজি ষ্টভত বনাম। ঘৰত আলহী বহুত, আৰু সেইকাৰণে আমি ষ্টভতে বনাইছোঁ। তেল দি দিলোঁ কেৰাহীত। তেলটো গৰম হৈ গৈছে, পিঁয়াজো দি দিলোঁ। পিঁয়াজটো এতিয়া ভাজিম ভালদৰে, আৰু এইখিনি পিঁয়াজ আমি মানে বিৰিয়ানীৰ লাষ্টত দিম। ভাজি কিনে এয়া থৈ দিছোঁ। এতিয়া আমি নেক্সট প্ৰচেছ, এই মাংসখিনি ডাঙৰ ডাঙৰ পিচ, বিৰিয়ানীটো ডাঙৰ ডাঙৰ লেগ পিচ দিব লাগে ন। এয়া ডাঙৰ ডাঙৰ লেগ পিচ বনাওঁ, আৰু এয়া মই বনোৱা নাই আজি, আমাৰ ভিনদেউৱে বনাইছে। এয়া আমাৰ ভিনদেউ। আৰু এইখিনি এতিয়া মাংসখিনি ভালদৰে ভাজিম। আলু একেলগে ভাজিছে ভিনদেউ, ভাজি আছে এতিয়া ভালদৰে। আৰু এতিয়া পৰিল হালধি। গাইজ এইটো হাৰ্ড আছে, কিন্তু আপোনালোকক মানে মই জল্দি জল্দি দেখাই দিছোঁ। আৰু এইটো হৈ গ'ল মিট মছলা, আৰু এইটো হৈ গ'ল চিকেন। এতিয়া ভালদৰে মিলাই ল'ম, আৰু এইটো হৈ গ'ল ৰেড চিলি। ভালদৰে আৰু ভাজিব লাগিব। আৰু এয়া নিমখ দি দিলোঁ সোৱাদ অনুসৰি। নিমখ নিদিলে দেখোন সোৱাদে নাহিব, নিমখটো দিবই লাগিব। আৰু ভালদৰে মিক্স কৰিব লাগিব, ভাজিব। আৰু এতিয়া ইয়াত আদা, ৰহুন, জলকীয়াৰ পেষ্ট কৰি লৈছিলোঁ মিক্সিত, সেইখিনি দি কেনে আৰু মিক্স কৰি ল'ব লাগিব। এতিয়া কেঁচা পিঁয়াজ কাটি কিনে ইয়াত দিছে ভিনদেউ। এতিয়া ইয়াত পানী ঢালি দিছে। পানীখিনি ঢালাৰ পিছত ভালদৰে সিজি যাব। এতিয়া আমি ঢাকাই থৈ দিম। এতিয়া তুমি বিৰিয়ানী খাবা না? বিৰিয়ানী খাবা না? কিমান খাবা? ডাঙৰ খাবা? কিমান খাবা? কিমান? ইমান ডাঙৰ খাবা? কেনেকুৱা লাগে বিৰিয়ানী খাই? ভাল লাগে? কিমান ভাল লাগে? আৰু তুমি ক'ত উঠিছা চোৱাচোন? হা নামা, জাম্প কৰা। এয়া ইয়াত আমি চাউল দি দিছোঁ, বাচমতি চাউল আগতে সিজাই থৈ দিছিলোঁ, এতিয়া দি দিছোঁ। আৰু যে ভাজি কেনে পিঁয়াজটো থৈ দিছিলোঁ প্ৰথমতে, এতিয়া ইয়াৰ কাম আহিল। সেইকাৰণে এতিয়া ইয়াৰ চাউলৰ ওপৰত দি দিছে। এতিয়া দি দিছে, কি ধুনীয়া লাগিছে দেখোঁতে। আৰু গাইজ যিখিনি সোৱাদটো মানে গোন্ধটো আহি আছে ন, সেইখিনি মইহে বুজি আছোঁ যে মই কেতিয়া খাম। আৰু এইটো দিলোঁ বিৰিয়ানী মছলা, আৰু এইটো হৈছে কালাৰ মানে ফুড কালাৰটো দি দিছোঁ। অলপমান কালাৰ আহিলে ভাল লাগে। এতিয়া ভালদৰে মিহলাই দিছে। আমাৰ ভিনদেউ বনাই আছে। এয়া আমাৰ বিৰিয়ানী হৈ গ'ল। বহুত ধুনীয়া লাগিল দেখোঁতে, আৰু মই থাকিব পৰা নাই। মই ইয়াক এতিয়া খাম। প্লেটত ওলাই লৈছোঁ। কেনেকুৱা লাগিছে ফাইনেল টাচ আপোনালোকক প্লেটত দেখাইছোঁ। কেনেকুৱা লাগিছে। আৰু আমাৰ এই ভিনদেউ বনাইছে, ভিনদেউৰ কাৰণে এটা লাইক কৰি দিব। মই খাওঁ এতিয়া, আৰু থাকিব পৰা নাই দেই। ইয়াত অলপমান গ্ৰেভি লৈ লৈছোঁ। মই গ্ৰেভিটো দি লৈছোঁ, আৰু মই গ্ৰেভিটো আগতে ওলাই লৈছিলোঁ, আপোনালোক দেখুওৱা নাই। আৰু এতিয়া মই পিঁয়াজ অলপমান দি দিছোঁ। খাওঁ কেনেকুৱা লাগিছে আপোনালোক কওঁ। বহুত ভাল লাগিছে দেই, বহুত ভাল লাগিছে। আৰু আমাৰ ভিডিঅ'ৰ কাৰণে কিন্তু এটা লাইক কৰি দিব দেই, ভাল লাগিছে বহুত। আপোনালোকে এনেকুৱা ৰেচিপি খাব, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰি দিব, কমেণ্টত জনাব কেনেকুৱা লাগিছে ৰেচিপিটো। বাই বাই, নেক্সট ভিডিঅ'ত লগ পাম।